হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ছাছপেণ্ডেড লাইফ কৌশিক আৰু আজি আপোনালোকক লৈ গৈ আছোঁ এটা বেলেগ ৰাইডত। আজি ৰাইডটো সম্পূৰ্ণ বেলেগতকৈ বেলেগ হ'ব, কাৰণ আজি আমি গৈ আছোঁ প্ৰথম মাটিৰে, তাৰপিছত পানী, তাৰপিছত মাটি, পানী, আকৌ মাটি। ক'ত যাম কি আপোনালোকক সকলো কৈ আছোঁ, কিন্তু তাৰ আগত আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া গাইজ আমি পাই গ'লোঁ যোৰহাটৰ লাহটি। আৰু গাইজ আমি গৈ আছোঁ বৰ্তমান আজি লখিমপুৰৰ বিহপুৰীয়া টাউনত, আৰু আমি যাম মাজুলী হৈ, যিহেতু তেজপুৰ হৈ যাব পাৰি, তেজপুৰ বিশ্বনাথ চাৰিআলি হৈ যাব পাৰি। আমি যাম আজি নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট, মাজুলী হৈ ধূনাগুৰি, বালিচাপৰি হৈ ধূনাগুৰি ঘাট হৈ বিহপুৰীয়া টাউন যাম লখিমপুৰৰ। ব'লক গৈ থাকোঁ। গাইজ এয়া আছে যোৰহাটৰ নিৰ্মল চাৰিআলি। এতিয়া আজি দেওবাৰ বুলি অলপ ভিৰটো কম হৈ আছে ৰাতিপুৱা, নহ'লে বহুত ভিৰ হৈ থাকে। এয়া হৈছে যোৰহাটৰ এটি ৰোড, আৰু এয়া দেখা পাইছে আপোনালোকে যোৰহাটৰ মাৰৈ ঠাকুৰবাৰী। আৰু এয়া গাই চিধা গ'লে হাইৱে পায়, যোৰহাট চেণ্ট্ৰেল কলেজ অলপ আগতে আছে, আৰু আমি এইফালে লেফ্ট ছাইডে সোমাই যাম। আৰু এয়া গাইছ আহি আমি বাহনা কলেজ পাই গ'লোঁ, দেখা পাইছে আপোনালোকে। ইয়াৰ পৰা আৰু নিমাতী ঘাট বেছি দূৰ নাই, আপোনাৰ 5-6 কিলোমিটাৰ হ'ব। দেখা পাইছে ৰাস্তা বহুত ধুনীয়া ৰাস্তা, আগত যিহেতু বহুত বেয়া আছিলে, আজিকালি বহুত ভাল কৰিলে ৰাস্তা। আৰু আজিকালিতো নিমাতী ঘাটতো আৰু কাঠৰ ফেৰি নাই, যিহেতু আপোনালোকে সকলোৱে গম পায় কেইদিনমান আগত মাজুলীত যিটো দুৰ্ঘটনা সংঘটিত হ'ল, তাৰপিছৰ পৰা বহুত সুবিধাজনক কৰি দিলে। আৰু আগত ডাইৰেক্ট গৈ উঠি যাব পাৰি ফেৰীত টিকেট কাটি পিনে, কিন্তু আজিকালি ছিষ্টেমেটিকভাৱে যিমানখিনি মানুহ মানে কেপাচিটি সিমানখিনিয়ে লয়, বেছি মানুহ নুঠায়। আৰু সকলোকে লাইফ জেকেট দিয়া হয়, যিহেতু মই আগত বহুতবাৰ গৈছোঁ মাজুলী, কিন্তু আজিলৈকে লাইফ জেকেট পিন্ধি পোৱা নাছিলোঁ। এই ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰা সকলোকে লাইফ জেকেটবোৰ দিয়ে পিন্ধিবলৈ। আৰু এতিয়া শুনামতে বহুত দিন হ'ল যোৱা নাছিলোঁ, কিন্তু শুনামতে এতিয়া আগৰ পৰা লাইন ধৰি টিকেট কাটিবলগীয়া হয়, মানে যেনি তেনি উঠাব নিদিয়ে। আগত যেনি তেনি উঠাই দিছিলে আগতে, কিন্তু আজিকালি বহুত ছিষ্টেমেটিক কৰি দিছে। ব'লক গৈ থাকোঁ, গৈ পিনে দেখা পামেই কেনেকৈ কি ছিষ্টেমেটিক কৰিছে। গাইজ ঘৰবোৰ দেখা পাইছে, বাৰিষা কালত বহুত ঘৰ ডুবি যায়, বাৰিষা কালত পানীৰ কাৰণে। দেখা পাইছে ঘৰবোৰ, কিছুমান চাংঘৰ বনোৱা আছে। বহুত দুখজনক দৃশ্য হৈ যায় বাৰিষা কালত। ৰাস্তাবোৰ প্ৰতি বছৰে বনাই থাকে গাইজ, প্ৰতি বছৰে, কাৰণ ভাঙি ছিঙি যায়, পানী হ'লে আকৌ ভাঙি ছিঙি যায়, আকৌ বনাবলগীয়া হয়, আকৌ বনাই, আকৌ পানী বাঢ়ি আহে, বেয়া হৈ যায় ৰাস্তাবোৰ, আকৌ বনাবলগীয়া হৈ যায়। দেখিছে পাৰবোৰ ভাঙি ভাঙি আহি থাকে, ৰাস্তাবোৰ সলনি হৈ যায়, কেতিয়াবা এইটো ছাইড দি থাকে, কেতিয়াবা বেলেগ ছাইড দি ৰাস্তা বনাবলগীয়া হৈ যায়। আৰু এয়া দেখা পাইছে গাইজ ব্ৰহ্মপুত্ৰ, আমি আহি পালোঁ নিমাতী ঘাট। এয়া গাইজ দেখা পাইছে ব্ৰহ্মপুত্ৰখন, কি ধুনীয়া ভিউ গাইজ। ফাইনেলি আমি আহি পালোঁ গাইজ নিমাতী ঘাট। যিহেতু গাইজ আজিকালি লাইন ধৰিবলগীয়া শুনিছোঁ, লাইন ধৰিব লাগে বুলি ফেৰীত উঠিব হ'লে। চ' ফাইনেলি গাইজ আহি পালোঁ আমাৰ ফেৰীখন, দেখা পাইছে মানুহ গৈ আছে। আৰু ইয়াত টিকেটখন মানুহ 15 টকা, আৰু বাইক স্কুটি 30 টকাকৈ। গাইজ আমি আহি পাইছিলোঁ আপোনাৰ 8:55ত, কিন্তু আমাৰ ছেকেণ্ড ফেৰী আছিলে যিহেতু। এতিয়া আমাৰ ফেৰীখন আছে আপোনাৰ 10:30 আছে ছেকেণ্ড ফেৰী। দেখিছে আপোনালোকে বহুত সময় ৰখিবলগীয়া হ'ল ইয়াত, মানুহ উঠাৰ পিছতহে বাইকখিনি উঠিব দিব, বাইক গাড়ী। দেখিছে গাড়ী উঠাই আছে গাইজ, তাৰপিছত বাইকসমূহ উঠাব দিব। ইয়াৰ গাইজ দেখা পাইছে, আমি গৈ আছোঁ এতিয়া ফেৰীত বাইকসমূহ উঠাবলৈ। দেখিছে গাইজ আমি আহি পালোঁ ফাইনেলি।
গাইজ দেখা পাইছে আমি যিখন ফেৰীত আছিলোঁ অলপ আগত এৰিছে আৰু ভাবিছিলোঁ ওপৰত গৈ পিনি ওপৰৰ পৰা বহুত ধুনীয়া ভিউ দেখুৱাওঁ আপোনালোকক, কিন্তু দেখুৱাব নোৱাৰিলোঁ। যিহেতু আপোনালোকে গম পায় কেইদিনমান আগত যিটো ঘটনা সংঘটিত হ'ল তাৰ বাবে ওপৰত যাবলৈ দিয়া নাই, আনকি বাহিৰতো ওলাব দিয়া নাই, ভিতৰত বহিব দিছে লাইফ জেকেট পিন্ধি। তথাপিও বাহিৰত আহি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ ভিউবোৰ অলপ। দেখা পাইছে বেছি সময় দেখাব নোৱাৰিম যিহেতু ভিতৰত সোমাব কৈ আছে। আপোনালোকক চব যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখা পাইছে গাইজ কমলাবাৰী ঘাট এৰিয়া মথাউৰি হয়। বাৰিষা কালত গোটেই এইবোৰ ঢাক খাই যায়, পানী দি ইমান পানী হৈ যায়। যিহেতু ব্ৰহ্মপুত্ৰ আপোনালোকে গম পায়েই ব্ৰহ্মপুত্ৰই কেনেকৈ ৰূপ কি ধৰণৰ ৰূপ দেখুৱায়। এয়া দেখা পাইছে এতিয়া পানী কম যিহেতু সেইকাৰণে ঘাটটো অলপ সিটো চাইডে আছে আৰু পানী বাঢ়ি গ'লে এইটো চাইডে আহি যায় গোটেই ঘাটটো। মাটি পাৰ হ'লোঁ, মাটি পাৰ হৈ পানী পাৰ হ'লোঁ, এতিয়া আকৌ মাটি পাইছোঁ। তাৰপিছত আকৌ পানী পাম, তাৰপিছত আকৌ মাটি পাইহে বিহপুৰীয়া টাউন পাম লখিমপুৰৰ। দেখিছে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ, যিহেতু আজি ৰাইডটো বৰ বেলেগ ধৰণৰ হৈ গৈছে, বেলেগতকৈ বেলেগ। মাটি পানী মাটি পানী মাটি হৈ গৈছে। মাটি পাৰ কৰিলোঁ, পানী পাৰ কৰিলোঁ, এতিয়া আকৌ মাটি পাৰ কৰিম আমি। গৈ আছোঁ ইয়াৰ পৰা ধূনাগুৰি ঘাট আপোনাৰ 25 কিলোমিটাৰমান হয়। দেখুওৱা গৈ থাকিম আপোনালোকে চাই থাকক শেষলৈকে। গাইজ আজি গৈ আছোঁ আপোনাৰ বিহপুৰীয়া, তাৰপৰা 3-4 দিন থাকি আহোঁতে মাজুলীত থাকিম। মাজুলীত আপোনালোকক সকলো মাজুলী যিমান সত্ৰ আছে সকলোবোৰ সত্ৰ দেখুৱাম আপোনালোকক। আৰু মাজুলী খুব ধুনীয়া ঠাই এডোখৰ আছে ডেকাচাং, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আহিলে তাতে থাকে আৰু তাত বহুত গানৰ শ্বুটিঙো হৈছে। ডেকাচাং বুলি ঠাই এডোখৰ আছে, ৰিচৰ্ট হয় একচুৱেলি। আপোনাৰ সেইটো ডেকাচাং ৰিচৰ্টখনো দেখুৱাম আৰু মাজুলী আপোনাৰ যিমান সত্ৰ আছে সত্ৰবোৰো দেখুৱাম আপোনালোকক। যিহেতু 2-3 দিন বিহপুৰীয়াত থাকি আহোঁতে আপোনালোকক দেখুৱাম মাজুলীৰ সকলোবোৰ সত্ৰ দেখুৱাম আৰু যিমান পাৰোঁ মাজুলীখন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। মেইনলি সত্ৰ আৰু ডেকাচাং আপোনালোকক দেখুৱামে। এয়া গাইছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে কমলাবাৰী টাউনখন। এইখন হৈছে মাজুলী আৰক্ষী থানা। আৰু এয়া গাইছ আহি পাই গ'লোঁ আমি বালিচাপৰি। এইটো হৈছে বালিচাপৰি বজাৰ। গাইজ দেখিলে আপোনালোকে হোটেলখনত চাহ খাবলৈ সোমাইছিলোঁ, কিন্তু গৰম পৰিছে বহুত, সেইবাবে চাহ নাখালোঁ, দৈ এগিলাচকে খাই আহিলোঁ। দেখা পাইছে মানে দেখুওৱা নাই আপোনালোকক, সোমোৱাটোহে হোটেলৰ ওচৰত ৰখাটোহে দেখাইছোঁ, কিন্তু ভিতৰত যোৱাটো নেদেখালোঁ আপোনালোকক। গাইজ প্ৰব্লেম এটা হৈ গ'ল, দেখা পাইছে আমি ইয়াত বহুত সময় ৰখিবলগীয়া হৈ গ'ল, যিহেতু এতিয়া হাত নাৱে যাব লাগিব। মানে আমি আহিছিলোঁ প্ৰথমত আপোনাৰ মাটি পানী মাটি পানী মাটি দি, এতিয়া যি দেখিছোঁ এতিয়া আমি ঘূৰি পকি এতিয়া মাটি পানী মাটি আকৌ পানী আকৌ মাটি আকৌ পানী হৈ যাব লাগিব। মানে গোটেইখন খেলি মেলি হৈ গৈছে, মাটি পানী হৈ গৈছে গোটেইখন। হাত নাওখনত যাব লাগিব, ভয়ো লাগিছে, কি হয় নাজানো। গৈ থাকোঁ ভগৱানৰ নাম লৈ। আৰু গাইজ দেখা পাইছে কেনেকৈ বাইকবোৰ দাঙি হাত নাৱত বহাইছে। মোৰ বাইকখন উঠালে, এতিয়া এই স্কুটিখন উঠাই আছে আৰু তাৰপিছত বাইক এখনো উঠাব। স্কুটিখন উঠালে, এতিয়া বাইকখন উঠাব। এয়া বাইকখন উঠাই আছে এতিয়া। দেখা পাইছে কেনেকৈ এখন নাৱত 4খন বাইক উঠাইছে, মানে 3খন বাইক এখন স্কুটি উঠাইছে। এয়া দেখা পাইছে কেনেকৈ দাঙি মেলি উঠাইছে। ভয় লাগি আছে গাইজ, নাৱৰ ওপৰত বাইক উঠাই তাৰ ওপৰত বহি আছোঁ।
হিলি থাকিলে ভয় লাগি থাকে গাইছ। ইয়া গাইছ ভালে ভালে আহি পালোঁ। এতিয়া মোৰ বাইকখন নমাই আছে, জিঅ'টো এতিয়া আহিছে আৰু। তো গাইছ দেখা পালে আমি কেনেকৈ ওলাই আহিলোঁ আৰু হাত নাৱত আহিবলগীয়া হ'ল। দেখা পালে আপুনি তাত একো কথা পাতিব পৰা নাছিলোঁ, যিহেতু ভয় লাগি আছিলে বহুত। আৰু বাইককেইখনো কেনেকৈ আনিছে আপোনালোকে দেখিছে, দাঙি মেলি কোন পিন্ধি যাবলগীয়া হৈছে। আৰু আগত এটা ফেৰী পাৰ হ'লে হৈছে, আপোনালোকক দেখুৱাইছিলোঁ মাজত নদীখনৰ মাজত কাঠৰ দলং এখন আছিলে। সেইখন আপোনাৰ অসমৰ আটাইতকৈ ডাঙৰ বাঁহ আৰু কাঠৰ দলং আছিলে। সেইখন দলং দেখা পাইছে, এতিয়া নাই বৰ্তমান। অসমৰ আটাইতকৈ ডাঙৰ বাঁহ আৰু কাঠৰ দলং এতিয়া যিহেতু নাই, এইখন ৰাস আহিলে ৰাসৰ আগে আগে আকৌ বনাই মেলি ছমাহে থাকে দলংখন, তেতিয়া ইমান প্ৰব্লেম নহয়। যিহেতু এতিয়া যেনেকৈ প্ৰব্লেম হৈছে, হাত নাৱেদি আহিবলগীয়া হৈছে। বাইককেইখন কেনেকৈ দাঙি মেলি আনিছে আপোনালোকেও দেখিছে। বহুত ভয়ে ভয়ে পাৰ হ'লোঁ। এতিয়া গৈ আছোঁ আমি। এতিয়া ইয়াৰ পৰা 7-8 কিলোমিটাৰ গৈ আৰু এখন নদী পাৰ হ'ব লাগিব। তাৰপিছতে আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিহপুৰীয়া টাউনত পাম। মানে তাৰ পৰা নামি পিনে 12 কিলোমিটাৰমান যাব লাগিব। এতিয়া দলং এখন পাম, দলং নহয় চৰি গাইছ, এতিয়া আৰু এখন নদী পাৰ হ'ব লাগিব ইয়াৰ পৰা 8 কিলোমিটাৰমান গৈ। দেখা পাইছে গাইছ ৰাস্তা কেনেকুৱা, এইফালে দলং আছে কিন্তু এইপিনে তলফালেদি আহিবলগীয়া হৈছে। দেখা পাইছে এইপিনে দিয়ে যাব লাগিব আমি। দেখা পাইছে গাইছ এয়া ফেৰী ৰৈ আছে। ৰাস্তা কোনপিনে একো ধৰিব পৰা নাই গাইছ। এয়া গাইছ এইপিনে নামি যাব লাগিব। দেখা পাইছে আৰু এখন ফেৰী ৰৈ আছে গাইছ। দেখা পাইছে কেনেকৈ যাবলগীয়া হৈছে। এয়া গাইছ মূৰখনো উঠালে। এতিয়া আমি ওপৰত উঠোঁ ব'লক, গৈ থাকোঁ। এইখনত যিহেতু ডাঙৰ নাও, ভয় নালাগে, ব'লক গৈ থাকোঁ। গাইছ আমি ফেৰীটো বেছিকৈ ষ্টাৰ্ট দিলে যিহেতু, আৰু বেছি দূৰ নহয়, ইয়াৰ পৰা 10-15 মিনিট লাগিব। সেইফালে পাহাৰটো আছে, বেছি দূৰ নহয়। যিহেতু দেখিলে আপোনালোকে আৰু প্ৰথমত মাটি, তাৰপিছত পানী, তাৰপিছত মাটি তাৰপিছত পানী গৈ আছে, গোটেই খেলিমেলি হৈ গৈছে। মাটি পানীকৈ দেখা পাইছে জাৰ্ণিটো কেনেকুৱা হৈছে। বেছি দূৰ নাই, 15-20 মিনিট লাগিব। দেখিছে মোৰ পাছফালে 4-3খন বাইকে আছে, মাত্ৰ 2খন বাইক, এখন স্কুটি। ব'লক আপোনালোকক ভিউটো দেখুৱাই দিম। চ' গাইছ আমি নামি আহিলোঁ। এয়া দেখা পাইছে এতিয়া ৱেলকাম টু নৰ্থ লখিমপুৰ। আমি এইফালে যাম এতিয়া। আছে ইয়াত দেখা পাইছে, ইয়াৰ পৰা নাৰায়ণপুৰ 11 কিলোমিটাৰ আৰু বিহপুৰীয়া আপোনাৰ 1 কিলোমিটাৰ। এয়া হৈছে বিহপুৰীয়া টাউন। চ' ফাইনেলি গাইছ আমি আহি পালোঁ বিহপুৰীয়া টাউন। মোৰ পাছফালে দেখা পাইছে আপোনালোকে বিহপুৰীয়া টাউন। আৰু গোটেই জাৰ্ণিৰ ভিডিঅ'টো চাব, কমেণ্ট কৰি জনাব। আৰু ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কেনেকৈ পালে নিশ্চয় জনাব কমেণ্ট কৰি। তেনেহ'লে আজিৰ কাৰণে বাই বাই। আৰু দেখিছে গৰমত কি অৱস্থা হৈছে। আজিৰ কাৰণে বাই বাই। আকৌ লগ পাম এইটো নতুন ভিডিঅ'তে।